নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আপোনালোক সকলোকে মোৰ দাস টেকনিক্যাল চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আগন্তুক যি আমাৰ জানুৱাৰী মাহত গুণোৎসৱ হ'বলগীয়া আছে সেই গুণোৎসৱ সম্পৰ্কে এটা বিশেষ নিৰ্দেশনা আহিছে। বলকচোন আমি নিৰ্দেশনাখন চাই লওঁ, কিন্তু তাৰ আগতে ছাৰ বাইদেউসকল আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কিয়নো ইটো চেনেলত আপোনালোকে সদায় শিক্ষা বিভাগৰ লগত জড়িত আৰু নিযুক্তি সম্পৰ্কীয় সকলো খবৰ পাই থাকে। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় গম পাইছে যে আপোনালোকৰ গুণোৎসৱ বিদ্যালয়ত কোন ডেটত হ'ব, কিন্তু সেই সম্পৰ্কে এটা বিশেষ নিৰ্দেশনা আহিছে। সেই যোনটো ডেট দিছিলে সেইটো ৰিচিডিউল কৰা হৈছে বৰ্তমান। চাওক আমাৰ এটা বিশেষ নটিফিকেশ্যন আহিছে, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীৰ পৰা গুৱাহাটীৰ পৰা আহিছে, আৰু ইয়াতে ছাবজেক্ট আছে ৰিচিডিউল অফ গুণোৎসৱ 2023। অৰ্থাৎ আপোনালোকে যোনটো আগতে যোনটো চিডিউল পাইছিলে সেই চিডিউলটো বৰ্তমানতে চেঞ্জ কৰা হৈছে। ইয়াৰ বৰ্তমান ফেজ 1ত 11টা ডিষ্ট্ৰিক্ট কভাৰ কৰা হৈছে, আৰু ইয়াৰ 11টা ডিষ্ট্ৰিক্টৰ চেল্ফ ইভ্যালুৱেশ্যনৰ ডেট হৈছে 18 জানুৱাৰী 2023, আৰু এক্সটাৰ্নেল ইভ্যালুৱেটৰ যেদিনা আহিব সেইটো হৈছে 19, 20 আৰু 21 জানুৱাৰী। যে ফাৰ্ষ্ট ফেজত যে 11খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হৈছে সেই 11খন ডিষ্ট্ৰিক্ট হৈছে বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নগাঁও, শিৱসাগৰ, সাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। আৰু ঠিক তেনেদৰে ছেকেণ্ড পেজত 14খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হৈছে, আৰু ছেকেণ্ড পেজত চেল্ফ ইভ্যালুৱেশ্যন হ'ব 1 ফেব্ৰুৱাৰীত, আৰু এক্সটাৰ্নেল ইভ্যালুৱেটৰ আহিব 2nd, 3rd and 4th ফেব্ৰুৱাৰীত। আৰু ইয়াতে 14খন ডিষ্ট্ৰিক্ট হৈছে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, ডিমা হাছাও, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তিনিচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। এই ছেকেণ্ড পেজত এই 14খন ডিষ্ট্ৰিক্টকে সামৰি লোৱা হৈছে। আৰু থাৰ্ড পেজত 8খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হৈছে। এই 8খন ডিষ্ট্ৰিক্টৰ চেল্ফ ইভ্যালুৱেশ্যন হ'ব 15 ফেব্ৰুৱাৰী, অৰ্থাৎ 15 ফেব্ৰুৱাৰীত এই চেল্ফ ইভ্যালুৱেশ্যন হ'ব, আৰু 16, 17 and 18 ফেব্ৰুৱাৰীত এক্সটাৰ্নেল ইভ্যালুৱেটৰ আহিব। আৰু এই 8খন জিলা হৈছে বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী আৰু মৰিগাঁও। এই 8খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ হ'ব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে যে আগৰ যোনটো নটিফিকেশ্যন আছিলে, অৰ্থাৎ গুণোৎসৱৰ যোনটো চিডিউল কৰা হৈছিলে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ফেজ, তাতকৈ অলপ সাল সলনি হৈছে। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছে। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি দিব। ধন্যবাদ।